ৰাম ৰাম বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱে ভূঞে চহৰে কিছুমান এনেকুৱা ধৰণৰ লোক আছে যে তেওঁলোকে ধনী হোৱাটো কেতিয়াও নিবিচাৰে, তেওঁলোকে আই হোৱাটো কেতিয়াও নিবিচাৰে। তেওঁলোকে খালি তেওঁলোকৰ ভৰিৰ তলত থকাটো বিচাৰে, তেওঁলোকৰ কথা শুনা ভিজা মেকুৰীৰ নিচিনা হৈ থকাটো বিচাৰে। গতিকে আপোনালোকে শ্ৰী শ্ৰী হনুমান চালিচা দিনটোৰ ভিতৰত মাত্ৰ একবাৰ পঢ়িব পাৰিলে আপোনাৰ শত্ৰুবোৰ সদায় ভিজা মেকুৰীৰ নিচিনা হৈ থাকিব, সদায় আপোনালোকৰ কথা শুনিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ৰামায়ণ শুনিছে বা ৰামায়ণ আপোনালোকে টিভি বা টেলিভিশ্যনত দেখিছে। গতিকে এই ৰামায়ণত বেছিভাগ কাৰ্য শ্ৰী শ্ৰী হনুমানেই কৰিছিল আৰু লংকাত শ্ৰীৰামক হনুমানে লৈ গৈছিল। হনুমানে কিমান ডাঙৰ ডাঙৰ শত্ৰু মানে ৰাক্ষস, কিমান ডাঙৰ ডাঙৰ হেৰিবিলাকক শ্ৰী শ্ৰী হনুমানে বধ কৰিছিল। গতিকে ইয়াত ৰামায়ণত বেছিভাগ পাঠ হনুমানৰে আছিল। গতিকে সেইকাৰণে আমি হনুমানক পুজিব লাগে যে আমাৰ কিছুমান বাধা বিঘিনি অহাৰ আগত শ্ৰী শ্ৰী হনুমানে আমাক নিজৰ ভাল পথ, নিজৰ সৎ ৰাস্তা আমাক দেখুৱাই দিয়ে। গতিকে হনুমানে শ্ৰীৰামৰ লগত আছিল, গতিকে শ্ৰীৰামৰ তেওঁ দূত আছিল। গতিকে শ্ৰীৰামৰ হৈ আপোনালোকে যদি শ্ৰী শ্ৰী হনুমান চালিচা আপোনালোকে পাঠ কৰিব পাৰে নিজৰ ঘৰখনত, তেতিয়াহ'লে আপোনালোকৰ শ্ৰীৰামৰ নিচিনা হৈ যাব, আগৰ দিনৰ ৰামায়ণৰ নিচিনা হৈ যাব। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এই মঙলবাৰে শ্ৰী শ্ৰী হনুমান চালিচা ঘৰখনত এবাৰ হ'লেও পঢ়ি চাব, পিছত ইয়াৰ গুণগান আপোনালোকে নিজে বুজি পাব। গতিকে বন্ধু বান্ধৱীসকল, যিমান ধৰণৰ শত্ৰুই নহওক কিয়, আপুনি এবাৰ হ'লেও শ্ৰী শ্ৰী হনুমান চালিচা পঢ়িবলৈ চেষ্টা কৰিব। আপোনাৰ শত্ৰুবোৰ সদায় ভিজা মেকুৰীৰ নিচিনা হৈ থাকিব, আপোনাৰ সকলোবোৰ কাম তেওঁলোকে কৰিব, আপোনাৰ গুণগান গাব।